Good morning, student. Welcome to my channel SDM Learning. আজি আমি ক্লাস 10 Madam Writes the Busser part 4 ডিসকাস কৰিম। ইয়াৰ আগতে part 1, part 2, part 3 অলৰেডি হৈ গৈছে। আজি part 4 হ'ব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে part 1, part 2 আৰু part 3 চোৱা নাই, ডেসক্ৰিপশন বক্সত হেবোৰ দিয়া আছে, চাব পাৰিব। তো পলম নকৰাকৈ আজিৰ ক্লাছটো ষ্টাৰ্ট কৰিছো। আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলো ম্যাডাম রাইটস দ্য বাছৰ বাল্লিৰ বিষয়ে। বাল্লিয়ে বাছত উঠি ভ্ৰমণ কৰি আছিল। তাৰপিছত বাছৰ প্ৰতিটো বস্তুৱে বাল্লিয়ে বৰ গুৰুত্ব সহকাৰে চাইছিল। এটা সময়ত যেতিয়া বাছৰ বাহিৰত চাবলৈ ট্ৰাই কৰিছিল বাল্লিয়ে, অসুবিধা হৈছিল চাওতে, সেয়ে বাল্লিয়ে সিটৰ ওপৰত থিয় হৈ লৈছিল। তাৰ পিছত বাহিৰৰ দৃশ্যবোৰ বাল্লিয়ে চাব পাৰিছিল। আজি আমি তাৰ পিছৰ পৰা ষ্টাৰ্ট কৰিম। ওকে। ইট ওয়াজ অল সো ওয়ান্ডারফুল। এইটো বৰ ধুনীয়া আছিল। অৰ্থাৎ যেতিয়া নেকি বাহিৰৰ দৃশ্যবোৰ বাল্লিয়ে চাইছিল, তামাম ভাল লাগিছিল বাল্লিৰ, বৰ ধুনীয়া দৃশ্যবোৰ চাব পাৰিছিল। Suddenly she was startled by a voice. হঠাতে তাই এটা শব্দৰ দ্বাৰা হতভম্ব হৈ পৰিল। Listen child, said the voice. শব্দটোৱে কৈছিল, শুনা কেঁচুৱা, you should not stand like that, sit down. তুমি তেনেকে থিয় হৈ থাকিব নালাগে, বহি যোৱা। হঠাতে বাল্লিয়ে এটা শব্দ শুনা পালে। শব্দটোৱে কৈছিল, শুনা কেঁচুৱা, তুমি তেনেকৈ থিয় হৈ থাকিব নালাগে, বহি যোৱা। অৰ্থাৎ বাল্লিয়ে বাছৰ সিটৰ ওপৰত থিয় হৈ আছিল। তেনে সময়তে এটা শব্দই বাল্লিক মাত লগালে আৰু শব্দটোৱে ক'লে যে শুনা কেঁচুৱা, তুমি তেনেকৈ থিয় হৈ থাকিব নালাগে, বহি যোৱা। সিটিং ডাউন, বহি গৈছিল। She looked to see who had spoken. তাই ইফাল চাই আছিল, মানে কোনে কথাটো ক'লে। It was an elderly man who had honestly been concerned for her. এইটো আছিল অলপ বয়সীয়াল মানুহ, যে নেকি ভদ্ৰভাৱে তাইৰ পিনে গুৰুত্ব দি আছিল। But she was enamored by his attention. কিন্তু তাই তেখেতৰ গুৰুত্বৰ দ্বাৰা অকণমান অসুবিধাই পাইছিল। এজন ভদ্ৰ মানুহে বাল্লিৰ পিনে যথেষ্ট গুৰুত্ব সহকাৰে চাই আছিল আৰু সেই মানুহজনেই কৈছিল শুনা কেঁচুৱা, তুমি তেনেকৈ থিয় হৈ থাকিব নালাগে, বহি যোৱা। কিন্তু বাল্লিয়ে এই ভদ্ৰ মানুহজনৰ গুৰুত্বৰ প্ৰতি যথেষ্ট বেয়াই পাইছিল। There is nobody here who is a child, she said hastily. তাই বৰ গৌৰৱেৰে কৈছিল, ইয়াত কেঁচুৱা বুলি কোনো নাই, তাই বৰ গৌৰৱেৰে কৈছিল। I have paid my 30 paisa like everyone else. প্ৰত্যেকে দিয়াৰ দৰে ময়ো 30 পইচা ভাড়া দিছো। বাল্লিয়ে বৰ গৌৰৱেৰে কৈ আছিল যে ইয়াত কেঁচুৱা বুলি কোনো নাই, প্ৰত্যেকেই দিয়াৰ দৰে ময়ো 30 পইচা ভাড়া দিছো। The conductor seemed in. কণ্ডাক্টৰ আহি ভাগ লৈছিল। Oh sir, but this is a very grown up madam. এজনী বৰ ডাঙৰ দীঘল মহিলাহে, মেডাম হে। Do you think a mere girl could pay her own fare and travel to the city all alone? আপুনি ভাবে নেকি এজনী সৰু ছোৱালীয়ে নিজৰ ভাড়া অকলেই দি গোটেই টাউনটো অকলেই ফুৰিব আহিব? Do you think a mere girl could pay her own fare? আপুনি ভাবে নেকি এজনী সৰু ছোৱালীয়ে নিজৰ ভাড়াটো নিজেই দিব and travel to the city all alone, আৰু অকলেই চহৰলৈ ফুৰিব আহিব? Balli shot an angry glance at the conductor and said. বাল্লিয়ে কণ্ডাক্টৰৰ পিনে খঙাল দৃষ্টি নিক্ষেপ কৰিছিল আৰু কৈছিল, I am not a madam. Please remember that. মই মেডাম নহয়, অনুগ্ৰহ কৰি মনত ৰাখিব। বাল্লিক যেতিয়া নেকি কণ্ডাক্টৰে মেডাম বুলি কৈছিল, তেতিয়া বাল্লিয়ে কণ্ডাক্টৰৰ পিনে অকণমান খঙেৰে চাই কৈছিল, I am not a madam. Please remember that. মই মেডাম নহয়, অনুগ্ৰহ কৰি সেইটো মনত ৰাখিব। And you have not yet given me my tickets. আৰু এতিয়ালৈকে আপুনি মোৰ টিকেটটো মোক কিন্তু দিয়া নাই। I will remember, the conductor said, mimicking her tune. কণ্ডাক্টৰজনে তাইৰ সুৰৰে সুৰ মিলাই কৈছিল, মই এইটো মনত ৰাখিম। তো ইয়াত বাল্লিয়ে কৈছে এটা নতুন কথা যে আপুনি এতিয়ালৈকে মোৰ টিকেটটো মোক দিয়া নাই। যিয়ে নহওক বাৰু, মই অকণমান সংযোজন কৰিব বিচাৰিছোঁ ইয়াতে। সাউথ ইণ্ডিয়াৰ বাছবোৰত সকলোৱে টিকেট ল'ব লাগে বাছেৰে ভ্ৰমণ কৰিবলৈ হ'লে। প্ৰত্যেকেই আমাৰ ইয়াতো কিছু জাগাত টিকেটৰ প্ৰচলন আছে যদিও সাউথ ইণ্ডিয়াৰ প্ৰতিটো বাছতেই উঠিলে টিকেট ল'ব লাগে। গোটেইখিনি গভৰ্ণমেণ্ট বাছ হয়, প্ৰত্যেকেই টিকেট পায়। মাজে সময়ে বাছবোৰ চেকিং হয়, যেনেকৈ ৰেলত চেকিং, টিটিয়ে চেকিং কৰাৰ নিচিনাকৈ বাছবোৰো চেকিং হয়। আৰু টিকেট নোহোৱা কোনো যাত্ৰী পালে যথেষ্ট ফাইন কৰা হয়। ঠিক আছে বাৰু।
Everyone laughed and gradually Bali to join in the laughter. প্ৰত্যেকে হাঁহিছিল আৰু লাহে লাহে বালি সিহঁতৰ হাঁহিৰ লগত যোগদান কৰিছিল। The conductor punched a ticket and handed it to her. কণ্ডাক্টৰে এটা টিকেট ছিঙিছিল আৰু বালিৰ হাতলৈ তুলি দিছিল। Just sit back and make yourself comfortable. যাই বহি যোৱা আৰু নিজে নিজে আৰামদায়ক হৈ থাকা। Why should you stand when you have paid for a seat? তুমি কিয় থিয় হৈ থাকিব লাগে যেতিয়া সিটৰ ভাড়াই দিছা তুমি? Because I want to কাৰণ মই এইটোৱে বিচাৰো। She answered, তাই উত্তৰ দিছিল। Standing up again, আকৌ থিয় হৈ পৰিল। But if you stand on the seat, you may fall. কিন্তু তুমি যদি সিটৰ ওপৰত থিয় হৈ থাকা তুমি পৰি যাব পাৰা। And hurt yourself when the bus makes a sharp turn. আৰু নিজে নিজে দুখ পাব পাৰা যেতিয়া নেকি বাছটোৱে তীব্ৰভাৱে টাৰ্নিং ল'ব, ঘূৰিব, or hits a bump নাইবা খলা বমৰ ওপৰেদি যাব। কণ্ডাক্টৰে যেতিয়া বালিক টিকেটটো ছিঙি দি আছিল তেতিয়া কণ্ডাক্টৰে কৈছিল যে যাই নিজৰ জাগাতে বহি যোৱা আৰু থিয় হৈ কিয় থাকিব লাগে যেতিয়া সিটৰ ভাড়াই দিছা তুমি? সিটৰ ভাড়া দি কিয় থিয় হৈ থাকিব লাগে? তেতিয়া বালিয়ে কৈছিল মই এইটোকে বিচাৰো। তাৰপিছত এই কথাখিনি কৈ বালি আকৌ থিয় হৈ পৰিল। তেতিয়া কণ্ডাক্টৰে কৈছিল তুমি যদি এনেকৈ থিয় হৈ থাকা তুমি পৰি যাব পাৰা যেতিয়া বাছটো টাৰ্নিং ল'ব স্পীডত নাইবা কোনোবা খলা বমাৰ ওপৰেদি যাব তেতিয়া তুমি পৰি যাব পাৰা। That's why we want you to sit down, child. হেয়া আমি বিচাৰো তুমি বহি যোৱা কেঁচুৱা। I am not a child, I tell you, she said irritably. তাই বৰ অসহ্যকৰভাৱে কৈছিল মই কেঁচুৱা নহয় মই আপোনাক কৈ দিছো। I am 8 years old. মোৰ 8 বছৰ বয়স। Of course, নিশ্চয়। Of course, how stupid of me, 8 years মই যে কিমান বুৰ্বক, মই যে কিমান গাধ, 8 বছৰ আৰু মই চাইল্ড বুলি কৈছো। যে নহওক বাৰু কণ্ডাক্টৰ এনেকৈ কৈছিল। The bus stopped. বাছটোৱে ৰৈ গৈছিল। Some new passengers got on. কিছুমান নতুন পেছেঞ্জাৰে বাছত সোমাইছিল। And the conductor got busy for a time. আৰু কিছু সময়ৰ কাৰণে কণ্ডাক্টৰে ব্যস্ত হৈ পৰিছিল। Afraid of losing her seat, Bali finally sat down. তাইৰ সিট হেৰুৱাই যোৱাৰ ভয়ত বালিয়ে বহি পৰিছিল। যেহেতু বাছটো ৰখিলে কিছু নতুন নতুন পেছেঞ্জাৰ বাছত উঠিলে এতিয়া বালিয়ে নিজৰ সিটটো হেৰাই যোৱাৰ ভয় খাইছিল। হয়তোবা তাইৰ সিট হেৰাই যাব পাৰে। হেয়া ফাইনেলি বালি বহি পৰিলে। An elderly woman came and sat beside her. এজনী বয়সীয়াল মহিলা আহি তাইৰ কাষতে বহিল। বালিৰ কাষতে বহিল। Are you all alone, dear? তুমি অকলে আহিছা নেকি? মহিলাজনী মৰমতে সুধিলে তুমি অকলে আহিছানে? She asked Bali as the bus started again. তাই বালিক সুধিছিল যেতিয়া বাছটো আকৌ যাত্ৰা আৰম্ভ কৰিছিল। Bali found the woman absolutely repulsive. বালিয়ে মহিলাজনীক সম্পূৰ্ণৰূপে বেয়া পাইছিল। Such big holes she had in her earlobes. তাইৰ কাণৰ লতিত ডাঙৰ ডাঙৰ ফুটা আছিল। And such ugly earrings in them. আৰু তাত কিছুমান কুচিত লেতেৰা কাণফুলি পিন্ধা আছিল। মহিলাজনীৰ কাণৰ লতিত ডাঙৰ ডাঙৰ ফুটা আছিল আৰু তাত বৰ লেতেৰা ধৰণৰ কাণফুলি পিন্ধা আছিল। And she could smell the betel nut. আৰু তাই বেটেল নাট তামোলৰ গোন্ধ পাইছিল। The woman was shaving. মহিলাজনী চুবাই আছিল। And see the betel juice. আৰু তামোলৰ পিক দেখা পাইছিল। That was threatening to spill over her lips at any moment. যি তামোলৰ পিক যিকোনো মুহূৰ্তত তাইৰ ওঠৰ পৰা ছিটিকাহি পৰাৰ ভয় খাইছিল বালিয়ে। Who could be sociable with such a person? বালিয়ে খঙুনিয়াকাৰী কৈছিল এনেকুৱা এজন মানুহৰ লগত কোনে সামাজিক হ'ব পাৰে বা কোনে বন্ধুত্ব কৰিব পাৰে। যে নহওক বাছটো ৰখাৰ লগে লগে তাত এজনী মহিলা মানুহ বালিৰ কাষত উঠি বাছত উঠি বহিল। উঠিয়ে মহিলাজনীয়ে সুধিছিল বালিক তুমি অকলে আহিছা নেকি মৰমৰ? বালিয়ে মহিলাজনীক সম্পূৰ্ণৰূপে বেয়া পাইছিল কাৰণ মহিলাজনীয়ে লেতেৰা কাণফুলি পিন্ধি আছিল আৰু তামোল চুবাই আছিল আৰু মহিলাজনীৰ মুখত তামোল চুবোৱাৰ সেই তামোলৰ পিক দেখা পাইছিল বালিয়ে। হয় আমাৰ কিছুমান মহিলা আছে যিসকলে তামোল চুবালে অকণমান দুইফালেৰে তামোলৰ পিকবোৰ আহি যায়। তো বালিয়ে ভয় খাইছিল যিকোনো মুহূৰ্তত মহিলাজনীৰ ওঠৰ পৰা এই তামোলৰ পিক আহি তাইৰ গাত লাগিব পাৰে। হে বালিয়ে মহিলাজনীৰ লগত বেছি সামাজিক হ'ব পৰা নাই। ফাইনেলি বালি আনচাৰ দিলে yes, I am traveling alone. She answered curtly. তাই বৰ অসহ্যকৰভাৱে উত্তৰ দিছিল হয় মই অকলে আহি আছোঁ অকলে ভ্ৰমণ কৰি আছোঁ। And I have got a ticket too. আৰু মই টিকেটো লৈছোঁ।
Yes, she is on her way to town, said the conductor. Conductor কৈছিল হয় তাই টাউনলৈ যাই আছে with a 30 paisa ticket 30 paisa ticket লৈছে. Oh, why don't you mind your own business, said Balli. Balliয়ে কৈছিল oh আপুনি কিয় নিজৰ কামবোৰ নাচাই? But she laughed all the same. কিন্তু লগে লগে তাই হাঁহিছিল and the conductor laughed too. আৰু কণ্ডাক্টৰ লগে লগে হাঁহিছিল. But the old woman went on with her drivel. কিন্তু বয়সীয়াল মহিলাজনীয়ে নিজে নিজেই মানে ভুৰভুৰাই থাকিল, গালি পাৰি থাকিল. Is it proper for a such young person to travel alone? এইটো ঠিক হৈছে নে? ইমান এজনী সৰু মানে মানুহে ইমান এজনী সৰু ছোৱালী অকলে ফুৰিব আহাটো? Do you know exactly where you are going in town? তুমি exactly জানানে টাউনলৈ তুমি ক'ত যাই আছা? What's the street? কোনটো ৰাস্তাত? What's the house number? ঘৰ নম্বৰ বা কিমান? You need not bother about me. আপুনি মোৰ বিষয়ে চিন্তা কৰিব নালাগে. I can take care of myself. মই নিজৰ যতন নিজেই ল'ব পাৰো. Balli said. বাল্লিয়ে কৈছিল. Turning her face towards the window and staring out. তাইৰ মুখমণ্ডলখন খিৰিকীৰ পিনে ঘূৰাই বাহিৰৰ পিনে চাই আছিল. এতিয়া আমি বুকৰ হেৰি 3 পঢ়িম, 3 নম্বৰ হেৰিটো পঢ়িম, অৰেলৰ 3টো পঢ়িম. তো আমি ইয়াত হয়তোবা কুৱেশ্যনখিনি সংযোজন কৰিব লাগিছিল. ইয়াৰ পিছত এই পাৰ্ট 4 ক্লাছৰ পিছত হয়তোবা আৰু এটা ক্লাছ হ'ব. তাৰ পিছত গোটেই কুৱেশ্যনখিনি এটা ভিডিঅ'ত সংযোগ কৰি দিম, নহ'লে বহুত ক্লাছ হৈ যোৱাৰ সম্ভাৱনা থাকে. তো আমি ইয়াৰ পিছত আৰু এটা ক্লাছ হ'ব মেইন বুকৰ লেছন এক্সপ্লেনেশ্যনৰ. তাৰপিছত কুৱেশ্যন আনচাৰখিনি গোটেইখিনি এটা ক্লাছতে শেষ কৰাই দিম. Her first journey, তাইৰ প্ৰথম ভ্ৰমণ. What a careful, কিমান যে সাৱধান, painstaking elaborate plans she had to make for it. তাই কিমান যে সাৱধান, কিমান যে কষ্টদায়ক, যন্ত্ৰণাদায়ক আৰু বহল পৰিকল্পনা ইয়াৰ কাৰণে কৰিবলগীয়া হৈছিল. She had thriftily saved whatever stray coins came her way. তাই বৰ মিতব্যয়িতাৰে তাইৰ ওচৰলৈ অহা যিখিনি উপৰিঞ্চি খুচুৰা পইচা সেইখিনি জমা কৰিছিল. Resisting every temptation to buy peppermints, toys, balloons, and the like, and finally she had saved a total of 60 paisa. তাইৰ প্ৰতিটো লোভ ইচ্ছাক তাই দমন কৰিছিল. পেপাৰমাইণ্টছ কিনা, টয়েছ কিনা, বেলুনছ কিনা, আৰু শেষত এনেদৰে তাই টোটেল 60 পইচা জমা কৰিব পাৰিছিল. তাইৰ টোটেল কিমান পইচা লাগিছিল? ভাড়া আছিল 30 পইচা ওৱান ৱে. তেনেহ'লে এবাৰ যাবলৈ 30 পইচা, আকৌ মানে ৰিটাৰ্ণ হ'বলৈ 30 পইচা, তেতিয়ালৈ টোটেল লাগে কিমান? 60 পইচা. আৰু ফাইনেলি বালি 60 পইচা জমা কৰিবলৈ সক্ষম হ'ল. কেনেদৰে জমা কৰিলে? পেপাৰমাইণ্টছ কিনা নাছিল, আচাৰজাতীয় সামগ্ৰীবোৰ কিনা নাছিল, টয়েছ কিনা নাছিল, বেলুন কিনা নাছিল, টয়েছ কিনা নাছিল, তাৰমানে পুতলাবোৰ কিনা নাছিল, বেলুনছ কিনা নাছিল. এনেকৈ তাই টোটেল 60 পইচা জমা কৰিলে. হাউ ডিফিকাল্ট ইট হেড বিন, এইটো যে কিমান কষ্টদায়ক আছিল. পাৰ্টিকুলাৰলি ডেট ডে এট দ্য ভিলেজ ফেয়াৰ, বিশেষকৈ সেই গাঁৱৰ মেলাৰ দিনাখনত. But she had resolutely stifled a strong desire to ride the merry-go-round, even though she had the money. কিন্তু তাই বৰ শক্তিশালী ৰূপে তাইৰ মেৰি-গো-ৰাউণ্ড চলোৱাৰ যি ইচ্ছা আছিল সেইটো দমন কৰিছিল, যদিও তাইৰ লগত টকা আছিল. বিশেষকৈ গাঁৱৰ মেলাৰ দিনাখন বালিৰ বেছি কষ্ট হৈছিল. বালিৰ যথেষ্ট ইচ্ছা আছিল, যথেষ্ট চখ আছিল মেৰি-গো-ৰাউণ্ড চলোৱা. মেলাত মেৰি-গো-ৰাউণ্ড মানে হেৰি আৰু মেলাত আহা, আমি যে চকৰি বুলি কওঁ, চকৰিৰ নিচিনাকৈ সৰু চকৰি আৰু মানে সৰু বাচ্চাবোৰে চলায়, সেইবোৰ চলাবলৈ বালিৰ যথেষ্ট ইচ্ছা আছিল. আৰু সেই ইচ্ছাটোকো বালিয়ে নিজে দমন কৰি ৰাখিছিল, যদিও তাইৰ লগত টকা আছিল. অৰ্থাৎ এনেকুৱা কথা যে টকা নাথাকিলে নিজৰ ইচ্ছাবোৰক সহজে দমন কৰিব পৰা যায়. যেতিয়া টকা থকাৰ পিছতো ইচ্ছাটোক দমন কৰিব লগা হয় তেতিয়া বহুত কষ্ট হয়. তাৰমানে এনেকুৱা কথা, বহুত গৰমৰ দিনত ক'ল্ড ড্ৰিংকছ খাব মন গৈছে, পইচাও আছে কিন্তু তুমি ক'ল্ড ড্ৰিংকছ খোৱা নাই. তো টকা নাথাকিলে বাৰু মনক সহজেই বুজনি দিব পাৰি, পইচা নাই আৰু নাখাওঁ. কিন্তু টকা থকাৰ পিছতো যেতিয়া মনক বুজনি দিব লগা হয় সেইটো যথেষ্ট কষ্টদায়ক কাম হয়. আফটাৰ শ্বি হেড এনাফ মানি ছেভড, তাইৰ যেতিয়া যথেষ্ট পইচা জমা হৈ গ'ল, অৰ্থাৎ টোটেল 60 পইচা লাগে, টোটেল 60 পইচা জমা হৈ গ'ল, পইচাখিনি ৰেডি হৈ গ'ল ভ্ৰমণৰ কাৰণে, ট্ৰেভেলিঙৰ কাৰণে. এতিয়া তাই যাব পাৰিব আৰু
Her next problem was how to sleep out of the house without her mother's knowledge. তার দ্বিতীয় সমস্যাটো আছিল তাইৰ মাকক নজনোৱাকৈ কেনেকৈ ঘৰৰ পৰা মনে মনে ওলাই আহিব স্লিপ আউট মানে মনে মনে ওলাই আহা তাইৰ মাকক নজনোৱাকৈ কেনেদৰে ঘৰৰ পৰা মনে মনে ওলাই আহিব এইটো তাইৰ দ্বিতীয় সমস্যা আছিল কাৰণ তাইৰ মাকে যদি গম পায় তাই অকলে টাউনত যাব বিচাৰিছে বাছেৰে যাব দিবনে নিশ্চয়কৈ নিদিয়ে হেয়ে তাইৰ দ্বিতীয় সমস্যা আছিল এইটো যে মাকক নজনোৱাকৈ কেনেদৰে ঘৰৰ পৰা মনে মনে ওলাই আহিব but she managed this without too much difficulty কিন্তু তাই এইটো মেনেজ কৰিছিল বেছি কষ্ট নোহোৱাকৈ every day after lunch প্ৰতিদিনে লাঞ্চ কৰাৰ পিছত দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত her mother would nap from about 1 to 4 or so তাইৰ মাকে টোপনিত যায় 1 বজাৰ পৰা 4 বজালৈকে বা এনেকুৱা সময়লৈকে নেপ মানে হৈছে পাতল টোপনি বালিৰ দ্বিতীয় সমস্যা আছিল তাইৰ মাকক নজনোৱাকৈ যেহেতু বাছেৰে ভ্ৰমণ কৰিব লাগে এই সমস্যাটোৰ সমাধান এনেকৈ ওলাইছিল প্ৰতিদিনে দুপৰীয়া তাইৰ মাকে খাই দুপৰীয়া আহাৰ গ্ৰহণ কৰি অকণমান সময় পাতল টোপনিত যায় 1 বজাৰ পৰা 4 মান বজা এনেকুৱা বজালৈ আৰু যায় বালি অলৱেজ ইউজড দিছ আৱাৰ্ছ ফৰ হাৰ এক্সকাৰ্ছন বালিয়ে এই সময়খিনি তাইৰ ভ্ৰমণৰ কাৰণে ব্যৱহাৰ কৰে এজ শ্বি ষ্টুড লুকিং ফ্ৰম দ্য ডৰৱে অফ হাৰ হাউচ যেনেদৰে তাই ঘৰৰ সন্মুখৰ দৰজাত থিয় হৈ থাকে অৰ সামটাইমছ ইভেন ভেঞ্চাৰ্ড আউট ইনটু দ্য ভিলেজ মাজমে গাঁৱৰ মাজলৈ ফুৰিবলৈ যায় টুডে দিছ ছেম আৱাৰ্ছ কুড বি ইউজড ফৰ হাৰ ফাৰ্ষ্ট এক্সকাৰ্ছন আউটছাইড দ্য ভিলেজ আজি এই একেখিনি সময় তাই ব্যৱহাৰ কৰিব গাঁৱৰ বাহিৰত ফুৰিবলৈ অৰ্থাৎ প্ৰতিদিনে বালিৰ মাকে 1 বজাৰ পৰা 4 মান বজালৈ এনেকুৱা সময়ত অকণমান টোপনি লৈ যায় বালিয়ে এই সময়খিনি সদায় তাই নিজৰ কামত ব্যৱহাৰ কৰে যেনেদৰে ঘৰৰ সন্মুখৰ দৰজাত থিয় হৈ থাকি বাহিৰৰ ৰাস্তাৰ পিনে চাই থাকে কেতিয়াবা গাঁৱৰ মাজলৈ ফুৰিবলৈ যায় আজি একেখিনি সময় বালি কি কৰিব নিজৰ গাঁৱৰ বাহিৰলৈ ফুৰিবলৈ যাব তো ইয়াৰ নেক্সট পাৰ্টত আমি পাম কেনেকৈ বাছত উঠি কেনেকৈ বাহিৰলৈ গ'ল টাউনত যায় কি কৰিলে বালিয়ে কি ধৰণৰ সমস্যাৰ সন্মুখীন হ'ল কেনেকুৱা ধৰণৰ চিন চালে তাৰপিছত টাউনৰ পৰা কেনেকৈ ঘূৰি আহি তাই হঠাৎ দেখা পায় তাইৰ মাক হাৰে আছে তাইৰ এজনী আণ্টিৰ লগত কথা পাতি আছে সেই পৰিস্থিতিৰ লগত কেনেকৈ মোকাবিলা কৰিলে গোটেইখিনি কথা আমি নেক্সট ক্লাছটোত গম পাম আৰু নেক্সট ক্লাছটো এই লেছনৰ ওপৰত আমাৰ শেষ ক্লাছ হ'ব তাৰপিছত আমি কুৱেশ্যন আনসাৰ ডিছকাছ কৰিম আৰু নেক্সট ক্লাছটো যথেষ্ট ইম্পৰ্টেণ্ট মেট্ৰিক পৰীক্ষাত কেইবাবাৰো নেক্সট ক্লাছৰ এটা জাগাৰ পৰাই 3-4 বাৰ কুৱেশ্যন আহিছিল তো আমি নেক্সট ক্লাছত ক'ৰ পৰা সেই 3-4টা কুৱেশ্যন আহিছিল 3-4 বাৰ কুৱেশ্যন আহিছিল কোনখিনি জাগা বেছি ইম্পৰ্টেণ্ট ইত্যাদি কথাবোৰ আলোচনা কৰিম তোমালোকে আজিৰ ক্লাছটো মনোযোগেৰে শুনিবা কিবা অসুবিধা থাকিলে মোক জনাবা তো ইয়াৰ পিছৰ পাৰ্টটো অতি সোনকালেই হয়তোবা হ'ব ধন্যবাদ